নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনত অভিনয় কৰা ৰত্নৰ বিষয়ে। ৰত্নৰ প্ৰকৃত নাম কি, প্ৰকৃত ঘৰ ক'ত, তেওঁ পৰিয়ালত কোন কোন আছে, শিক্ষাগত অৰ্হতা কিমান, এই সকলোবিলাক কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি আপুনি সূৰুযমুখী ধাৰাবাহিকখনত ৰত্নৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ অভিনয় চাই ভাল পাইছে, তেন্তে আপুনি নিশ্চয় অভিনেতাজনৰ প্ৰকৃত জীৱনীৰ বিষয়ে জানিবলৈ মন যায়, আপুনিও জানিব বিচাৰে, তেন্তে আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। আজিৰ ভিডিঅ'টোত আমি ৰত্নৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ ৰিয়েল লাইফৰ বিষয়ে আপোনাৰ লগত শ্বেয়াৰ কৰিম। গতিকে যদি আপুনি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই চেনেলটোৰ জৰিয়তে আমি আপোনালোকৰ বাবে জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ প্ৰকৃত জীৱনীৰ বিষয়ে আপলোড কৰোঁ। আপুনি যদি জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ ৰিয়েল লাইফৰ বিষয়ে জানিব বিচাৰে, তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপুনি ভিডিঅ'টোত এটা লাইক কৰি আৰু আপুনি সূৰুযমুখী ধাৰাবাহিকখনত ৰত্নৰ অভিনয় চাই কেনেকুৱা পাইছে সেইটো আপুনি অৱশ্যেই জনাব। তেন্তে আহক আমি অভিনেতাজনৰ প্ৰকৃত জীৱনীৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, সূৰুযমুখী ধাৰাবাহিকখনত ৰত্নৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে কৌশিক ভৰদ্বাজ আৰু অভিনেতাজনৰ জন্ম হৈছিল 1994 চনৰ 31 অক্টোবৰ তাৰিখে। এইবাৰ আমি জানো আহক ৰত্নৰ চৰিত্ৰত অভিনয় কৰি থকা জনপ্ৰিয় অভিনেতাজনৰ আমি পৰিয়ালৰ বিষয়ে। তেওঁ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী আইতাক আছে আৰু এগৰাকী তেওঁ ভনীয়েক আছে। দেউতাকৰ নাম হৈছে নিৰঞ্জন অধ্যাপক আৰু মাকৰ নাম হৈছে জোনমণি অধ্যাপক। এইবাৰ আমি জানো আহক জনপ্ৰিয় অভিনেতা কৌশিক ভৰদ্বাজৰ আমি শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা আৰু জনপ্ৰিয় অভিনেতাজনে শেষত BA আৰু LLB কমপ্লিট কৰিছে। জনপ্ৰিয় অভিনেতাজনৰ হাইট হৈছে 5.6 ফুট। জনপ্ৰিয় অভিনেতা কৌশিক ভৰদ্বাজে বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি ৰাইজক মন জয় কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হৈছে বোৱাৰী, মধুলগন আৰু আবেলিৰ ৰ'দালি। আৰু বৰ্তমান তেওঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা চাকনৈয়া ধাৰাবাহিকখনতো অভিনয় কৰি আছে প্ৰাঞ্জলৰ চৰিত্ৰটোত। আৰু বৰ্তমান তেওঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনতো ৰত্নৰ চৰিত্ৰত অভিনয় কৰি আছে। বৰ্তমান তেওঁ এই দুয়োখন চিৰিয়েলৰ লগত জড়িত হৈ আছে। বন্ধু বান্ধৱীসকল, ইমানেই আছিল ৰত্নৰ চৰিত্ৰত অভিনয় কৰা কৌশিক ভৰদ্বাজৰ ৰিয়েল লাইফৰ বিষয়ে। আশা কৰোঁ আপুনি জানি নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে নিশ্চয় এটা সুন্দৰ কমেণ্ট কৰিব আৰু এনেধৰণৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ ৰিয়েল জীৱনৰ বিষয়ে জানিবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।